দিনটো আমাৰ পেপা বজাব পেপা পেপাটো এবাৰ বজাই দিয়া আমি আজি সাধনীলৈ আহি আছোঁ সাধনী তোমালোকে কি কৰিবা কি কৰিবা হা কি ৰুবা বিহু 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 আমি মানে গাঁৱৰ পৰা ওলাই আহি আছোঁ মানে সাধনী উৎসৱলৈ ওলাই আহি আছোঁ আৰু আমি সাধনীত গৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ভিডিঅ'টো চাই থাকক যদিও ক'ভিড প্ৰট'কলৰ কাৰণে আমি কৰিব নোৱাৰিলোঁ এই বছৰ যিটো উৎসাহেৰে আমি এই দিৱসটি উদযাপন কৰিবলৈ আগবাঢ়িছিলোঁ বা ৰাইজে আগবাঢ়িছিলোঁ তাতো ক'ভিডে অলপ অসুবিধা কৰিছে যি কি নহওক জাতি প্ৰেম এটা জাতিৰ পৰিচয় জিলাৰ উপদেষ্টাজনীয়া গাঁও পঞ্চায়তৰ সভাপতি প্রাইজ আমি আহি বিচাৰিছোঁ এই মহান কাৰ্যসূচী ভাগত উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা প্ৰবন্ধক মান্য শ্ৰীযুত আমি এই শোভাযাত্ৰাৰ উদ্বোধনী কৰাৰ আগমুহূৰ্তত এগৰাকী সমাজ কৰ্মচাৰী তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেতক সম্বৰ্ধনা জনাব স্মৃতি দিৱস উদযাপন সমিতিৰ সভাপতি মান্য শ্ৰীযুত সাংস্কৃতিক শোভাযাত্ৰা অসমৰ যি সংস্কৃতি আছে ইয়াৰ চুতীয়া জাতিৰে Maksa main.
Hey!
Hey, Mama.